ময়দা লৈছোঁ 1 কাপ, চেনি 1 কাপতকৈ কম লৈছোঁ, ৰিফাইন তেল লৈছোঁ, বেকিং পাউডাৰ সৰু চামুচেৰে 1 কাপ লৈছোঁ আৰু কণী 4টা লৈছোঁ। কণীকেইটা গোটেইকেইটা ভাঙি ল'ম মিক্সিত, ভাঙি লৈ পেলাই তাৰ পৰা দিম আপোনাৰ ময়দাখিনি দি দিম। ময়দাখিনি দিয়াৰ পিছত ময়দা আৰু কণী গোটেইখিনি মিক্স কৰি ল'ম, সম্পূৰ্ণ ভালদৰে মিক্স কৰি ল'ম। এটা কথা কৈ দিওঁ, মই চেনিখিনি ইয়াত মিক্স কৰা দেখুওৱা নহ'ল, কিন্তু মই আগতীয়াকৈ মিক্স কৰি ল'লোঁ। আপোনালোকেও মিক্স কৰি ল'ব ধুনীয়াছে ইয়াকে লগতে। তাৰ পৰা ৰিফাইন তেলটো দি দিম, মিক্স কৰি দিম। তাৰ পৰা বেকিং পাউডাৰ চামুচটো দি দিম। সকলোখিনি মিক্স কৰি ল'লোঁ। এতিয়া মই এলুমিনিয়ামৰ বাচন এটা লৈছোঁ, সেয়াত গোটেইখিনি তেল লগাই ল'ম। আপোনালোকেও পেপাৰ এখন দি ল'ব ভালকৈ গোলকৈ কাটি, আৰু তেলখিনি এনেকুৱাকৈ যে লগাব, গোটেই চাউকাষে লগাব যাতে কেকটো লাগি নধৰে। সম্পূৰ্ণ সিজাৰ পিছত সম্পূৰ্ণ এৰাব পৰাকৈ আপোনালোকেও ধুনীয়াছেনে তেলখিনি লগাই ল'ব। মই যেনেদৰে লগাইছোঁ, মোৰ এইখিনি লগোৱা হৈ গ'ল। তাৰপৰা মই এতিয়া ঢালি দিম ইয়াত, এইখিনি গোটেইখিনি ঢালি দিম। মই যেনেকৈ কৰিছোঁ ভিডিঅ'টো সেনেকৈ কৰিব আপোনালোকে, আৰু একদম সহজ কম খৰচতে আপুনি যদি ঘৰত নিজে বনাই খাব পাৰিব। কোনোবা আলহী আহিলেও আপোনালোকে দিব পাৰিব কেক, আৰু একদম সহজ উপায়েৰে কম খৰচত আপোনালোকে বনাব পাৰিব। আৰু ভিডিঅ' যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, বন্ধু বান্ধৱীসকললৈ সকলোলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা নাজানিছে তেন্তে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব। মই এতিয়া বালি দি দিলোঁ, বালিখিনি দি লৈছোঁ প্ৰথম, তাৰপৰা দিছোঁ, তাৰপৰা 20 মিনিট ৰখাম। 20 মিনিট হৈ গ'ল বৰ্তমান, তাৰপৰা সিজা নাই আৰু 10 মিনিটমান লাগি যাব। মোৰ এতিয়া বৰ্তমান 10 মিনিট, আধা ঘণ্টা হৈ গ'ল। মই এতিয়া চাম হৈছে নাই। তাৰ পৰা মই এডাল শলিকা ল'ম। শলিকাডালত যদি লাগি আহে তেন্তে জানিব যে নাই হোৱা, যদি লাগি নাহে তেতিয়া জানিব যে হৈ গ'ল। মোৰ বৰ্তমান লাগি অহা নাই শলিকাডালত, মোৰ বৰ্তমান কেকটো হৈ গ'ল। আৰু আপোনালোকক কাটি দেখুৱাম এতিয়া, আহক চাওঁ। কেকটো আপোনালোকক কাটি দেখুৱাম এতিয়া, আহক চাওঁ। একেবাৰে মোৰ পাৰটো এৰি গৈছে কিন্তু দেই, লাগি থকা নাই। মই আচলতে তেলটো ভালকৈ লগাইছিলোঁ যে, সেইটো কাৰণে। এতিয়া চাওক ধুনীয়া হৈছে কেকটো, ছাইডটো চাওক আপোনালোকে, অকণো লাগি ধৰা নাই, ধুনীয়া আছে। মই যদি উলিয়াই দিম এৰি যাব, আপোনালোকে এটি চাই থাকক, উলিয়াই দিয়াৰ লগে লগে এৰি যাব। সেয়া চাওক ধুনীয়াছে এৰি পৰিছে। মই এতিয়া কাগজখন অঁৰাই ল'ম, ধুনীয়াছে চাউকাষে কাগজখন অঁৰাই পেলাই তাৰপৰা আপোনালোকক কাটি দেখুৱাম। গৰম হৈ আছে, লগে লগে দেখুৱাইছোঁ, গৰম হৈ আছে। কাগজখন ধুনীয়া আছেনে অঁৰাই ল'ব চাউকাষে। মই প্ৰায় ঘৰত বনাই খাবলৈ এনেকৈ মই বনাই থাকোঁ। আচলতে মই ঘৰত নাই, মই এতিয়া বাহিৰত আছোঁ, অসমৰ বাহিৰত আছোঁ। তেও মই সময় পালেই মই বনাই থাকোঁ। আপোনালোকে চাওক কালাৰটো এটা বৰ ধুনীয়া কালাৰ হৈছে, চকলেট কালাৰ। আৰু ওপৰ চাইডে অকণমান ৰংটো বেলেগ হ'ল। আপোনালোকেও ঘৰতে বনাই খাব এনেকৈ। আপোনালোকক এতিয়া কাটি দেখুৱাম কেকটো কেনেকুৱা হয়নো, চাওঁ আহক। বহুত ভাল হৈছে কেকটো, বহুত স্পঞ্জ হৈছে গোটেইটো, আৰু মই ভাবোঁ যে খাবলৈ বহুত ভালেই হৈছে। চব বহুত ধুনীয়া হৈছে, দুটা কালাৰ হৈ গৈছে, আৰু বহুত স্পঞ্জ হৈছে, চব বহুত স্পঞ্জ হৈছে। আপোনালোকে ঘৰতে খাব পাৰিব,
ঘৰতে বনাই কম খৰচতে। আৰু ভিডিঅ' যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। কিবা যদি থাকে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই।